নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই সৰুকৈ বনোৱা এই ব্লগ ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লগতে এই পবিত্ৰ শাওণ মাহৰ সকলোকে শুভেচ্ছা জনাইছোঁ। মহাদেৱে সকলোৰে মংগল কৰক, মোৰ এই কামনা। আপোনালোকে মোৰ প্ৰায়ে মই গাই থকা গানৰ ভিডিঅ'বিলাক পাই থাকে। তো আজি মই গানৰ ভিডিঅ' নহয়, মই অঁকা কেইখনমান ছবি আপোনালোকক দেখুৱাবলৈ মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আহক মই অঁকা ছবিকেইখন আপোনাক দেখুৱাম। আপোনালোকক দেখুৱাবলৈ ওলোৱা মই অঁকা কেইখনমান ছবি। মই অঁকা এখন ছবি, এখন মহাদেৱৰ ফটো আৰু লগতে আন এখন মহাদেৱৰ ফটো। এইখন আগতে বহুত কষ্ট হৈছিল আৰু ভালো লাগিছিল আঁকি। আৰু লগতে এখন ফটো সকলোৰে জনপ্ৰিয় তথা সকলোৰে মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ। আৰু এখন আঁকিছিলোঁ মনটো ভাল লাগিবৰ বাবে, সৰুকৈ হ'লেও। আৰু এইখন মোৰ ভাইটিয়ে অঁকা ছবি। আৰু লগতে এখন ডাঙৰকৈ ছবি আঁকিছিলোঁ ভাইটি আৰু মই, যেতিয়া আমাৰ অসমত লকডাউন চলি আছিল। সেইখিনি সময়তে আমি দুয়ো মিলি এখন ছবি আঁকিছিলোঁ। ভাইটি আৰু মই অঁকা ছবিবোৰ কেনে পালে কমেণ্টত জনাব। আৰু লগতে মই এটা কথা জনাওঁ যে মোৰ যিহেতু এনেকুৱা এটা ব্লগ ভিডিঅ' মই প্ৰথম বনাইছোঁ, গতিকে মোৰ হয়তো ক'ৰবাত ভুল ত্ৰুটি হৈ যাব পাৰে, তাৰ বাবে ক্ষমা কৰিব। লগতে মই এই ভিডিঅ'টোৰ পৰা এতিয়া সামৰিছোঁ। ধন্যবাদ।